গোৰ্খা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি আৰু কমিটিৰ শপত গ্ৰহণ অনুষ্ঠানত মই উপস্থিত থাকিলোঁ। মনটো বৰ ভাল লাগিছে। গোৰ্খা ছাত্ৰ সন্থাই সদায় ভাল কাম কৰি আহিছে, ভৱিষ্যতো ভাল কাম কৰি যাব বুলি মই আশা ৰাখোঁ। তেখেতসকলে আজি জনালে যে 200জন মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক তেখেতসকলে এডভান্স কোচিঙৰ জৰিয়তে APSC, NEET, JEE এই এক্সামছবোৰ মেধাৰ ভিত্তিত পাছ কৰি জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে প্ৰেৰণা যোগাই আছে। মই তেখেতৰ শলাগ লৈছোঁ আৰু ভৱিষ্যতেও তেখেতে ভাল কাম কৰি থাকিব, সামাজিকভাৱে সচেতন হৈ থাকিব, সমাজক নৱপ্ৰজন্মক ডেকা ল'ৰা ছোৱালীক নিচাজাতীয় বস্তুৰ পৰা আঁতৰত ৰাখিব আৰু সময়ে সময়ে সমাজৰ লগত আলোচনা কৰি আগবঢ়াৰ সংকল্প ল'ব বুলি আশা ৰাখিছোঁ। ভাল এটা গধুৰ দায়িত্ব পাইছোঁ, সভাপতিৰ দায়িত্ব পাইছোঁ। এই দায়িত্বটো খুবেই গধুৰ হয়। আমাৰ 29টা জিলাত আমাৰ 25 লাখ গোৰ্খাক নেতৃত্ব দিয়াৰ এটা গুৰু দায়িত্ব আমাক দিছে আমাৰ প্ৰতিনিধিয়ে। তাৰ কাৰণে আমি অনুভৱটো খুবেই ভাল। আজি চাওক, আমাৰ এই অনুষ্ঠানটো আমি অকণমান পিছুৱাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ প্ৰতিনিধি সভা হোৱাৰ পিছত আমি শপত ল'বই লাগিব। সেইকাৰণে এই আনুষ্ঠানিক হ'লেও আমি এই অনুষ্ঠানটো পাতিছিলোঁ। যোৱাবাৰ আমি প্ৰতিনিধি সভাত আমি মুকলি সভা পতা নাছিলোঁ। আজি এই শপত অনুষ্ঠানটো আনুষ্ঠানিক হিচাপে আমি পাতিছোঁ, কিয়নো আমাৰ যিটো দুৰ্যোগৰ সময় আছে, এই সময়ত আমি কোনো উৎসাহ নাই, আমাৰ হেৰিত আনন্দ নাই। আমাৰ যিমান অনুষ্ঠান ইয়াত থাকিলেও মন মগজু আমাৰ শিৱসাগৰ, চৰাইদেউ বা যোৰহাটতে আছে। আৰু আমাৰ গোৰ্খা ছাত্ৰ সন্থাই চৰাইদেউ বা গোৰ্খা ছাত্ৰ সন্থাই অবিৰতভাৱে তাত আমাৰ কাম কৰি আছে। শিৱসাগৰৰ পৰা আমাৰ বা সেইকেইটা জিলাৰ পৰা আজি ইয়াত উপস্থিত হ'ব আমি দিয়াও নাই। আৰু তেখেতলোকে তাত ভলেণ্টিয়াৰ হৈ বহুতো কাম তাত কৰি আছে। যিবিলাক জেগাত কিছুমানে গৈ নোপোৱা জেগাত গোৰ্খা ছাত্ৰ সন্থাৰ অতীত গৈ পাইছে আৰু ইণ্ডিয়ান আৰ্মিৰ লগত তেখেতলোক থাকি আজিলৈকে 10টামান গৰু পশুধন তেখেতলোকে জীৱিত হিচাপে উদ্ধাৰ কৰিব পাৰিছে। আৰু চাওক, আমি বিগত দিনতো কৈছোঁ, আজিও আমি অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, ইতিমধ্যে কৈছোঁ, যিটো দুৰ্যোগ আহিছে এইটো অভাৱনীয় পৰিস্থিতি, যিটো মানুহে কল্পনা কৰিব নোৱাৰে। যেতিয়ালৈকে শিৱসাগৰ বা চৰাইদেউ বা যোৰহাটত মানুহে গৈ নাপায়, তাৰ কল্পনাও কৰিব নোৱাৰে যে কিমান দুৰ্যোগ আছে। তো আমি আহ্বান কৰিছোঁ, কিঞ্চিত সহায় তাত একোৱেই নহ'ব। বেছিক নিড চৰকাৰে কৰাই দিব লাগিব। তাত ঘৰ বাৰী একো নাই, ইভেন ক'ব গ'লে তাত মাটিও নাই বুলি ক'লে হ'ব। মানুহৰ যিটো ঘৰ বাৰী আছিলে, ঘৰ বাৰীয়ে নাই, চিন চাপেই নাই। তে অতি সোনকালে এইটো ব্যৱস্থা কৰা যাওক। আৰু তাত যি মহামাৰীৰ যিটো সৃষ্টি হৈছে, তাৰ কাৰণে তাত ব্যৱস্থা কৰা যাওক বুলি আজিও আমি কৈছোঁ। আৰু অনাগত দিনকো আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি তাৰ বিষয়ে আমি জনাম তেখেতলোকক। আৰু কথাটো হ'ল, বিশেষকৈ তাত সকলো সৰ্বশান্ত হৈছে, জিলাখনেই 3খন জিলাখনেই সৰ্বশান্ত হৈছে। আৰু বিশেষকৈ বিহুবৰ নেপালী খুঁটি যিটো আছে তাত সেইটোতো জিৰ'ই আছে এতিয়া, সম্পূৰ্ণ 100% ডেমেজ হয়। বিশেষকৈ তাত গৌপালক হিচাপে গোৰ্খাসকল আছিলে। কিছুমানৰ 10জনী, 20জনী, 50জনী গৰু আছিলে, কিন্তু এতিয়া এজনীও তেখেতলোকৰ নাই। গোৰ্খা ছাত্ৰ সন্থাই কেইজনীমান জীৱিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, এইটো বেলেগ কথা হয়। কিন্তু আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, গোৰ্খাসকল গৌপালকৰ লগত জড়িত হয়, তেখেতলোকৰ পশুধনক লৈ, গৌধনক লৈ বিভিন্ন তেখেতলোকে কাম কৰে। আৰু তেখেতলোকক মই আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰক যে এই বিহুবৰ নেপালী খুঁটিত যিমানবিলাক গৌপালক আছিলে তেখেতলোকক পশুধনৰ ব্যৱস্থা কৰি দিয়া যাওক। আজি আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সকলো আছে, সভাপতি সম্পাদক আৰু গোৰ্খা